Hello juniors, to আজি আমি ডিসকাস কৰিম HSLC 2026 ত আহিবলগীয়া কেইটামান ইম্পৰ্টেন্ট আসামীয়া ৰচনা। তো আহা তেনেহলে দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। তো ইম্পৰ্টেন্ট ৰচনাৰ প্ৰথমখন ৰচনাখন হৈছে অসমৰ কুটিৰ শিল্প, যিটো আহিছিলে 2011, 13, 17 তেনেধৰণে আহিছিলে। তো এখনো এটা ইম্পৰ্টেন্ট ৰচনা হয়, গতিকে তোমালোকে চাই থৈ দিবা। দেন আহো 2 নম্বৰ ৰচনাখনলৈ। 2 নম্বৰ ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ, যিখন আহিছিলে 2005, 2008, 2010, 2013 ইত্যাদি কৰি 2021 চনলৈ আহিছিলে। তো এখন বহুত বাৰ ৰিপিট হৈছে। তো এই গ্ৰন্থখন তোমালোকে একদম চাবা। তোমাৰ প্ৰিয় গ্ৰন্থ এখন বহুত ইম্পৰ্টেন্ট ৰচনা হয়। সো 3 নম্বৰ ৰচনাখন হৈছে তোমাৰ প্ৰিয় সাহিত্যিক, এইখনো এখন ইম্পৰ্টেন্ট ৰচনা হয়, তোমালোকে এইখনো চাই থৈ দিবা। তো নেক্সট ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সম্পদ, এইখনো এখন ইম্পৰ্টেন্ট ৰচনা হয়। নেক্সট ইম্পৰ্টেন্ট নেক্সট ৰচনাখন হৈছে অসমৰ কুটিৰ শিল্প, এখন বাৰু ক'লোৱে। দেন আন এখন ইম্পৰ্টেন্ট ৰচনা হৈছে পৰিৱেশ প্ৰদূষণ, এইখনো তোমালোকে চাই থৈ দিবা। তো ভিডিওৰ মাজতে এটা কথা কৈ থৈ দিওঁ, তোমালোকে ভিডিওটো চোৱাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, পিছলৈ যাতে এনে ধৰণৰ ভিডিও পাই থাকা। তো দেন নেক্সট ইম্পৰ্টেন্ট ৰচনাখন হৈছে অসমৰ বানপানী, যিটো আমি যেতিয়া SLC পৰীক্ষা দিছিলোঁ তেতিয়াও আহিছিলে আমাৰ ফালত। তো এখন তোমালোকে চাই থৈ দিবা। আৰু লগতে কথা এটা কৈ থৈ দিওঁ, তোমালোকে কি কৰিবা, যিটো ট্ৰেণ্ডিং যিটো ৰচনা সেইকেইখনো চাই থৈ দিবা। যিটো আমাৰ টাইমত ক'ভিডৰ টাইম আছিলে, তো আমাৰ ক'ভিডৰ বিষয়ে লিখিবলৈ আহিছিলে এছাইত। তো ঠিক তেনেদৰে তোমালোকে এখন ট্ৰেণ্ডিং টপিকৰ ওপৰত এখন এছাই চাই থৈ দিবা। গতিকে এয়াই আছিলে আজিৰ ভিডিওটো। নেক্সট আন এটা ভিডিওত পুনৰ লগ পাম। ধন্যবাদ ভিডিওটো চোৱাৰ বাবে।